guys, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই ৰিকিৰাজ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰিচিৰাজ বৰা YouTube চেনেল। আজি ভিডিঅ'টো বিশেষতকৈ বেলেগতকৈ বেলেগ বহুতে বেলেগ হ'বলৈ গৈ আছে। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে একে দুজনক দেখি আচৰিত হৈছে চাগে ন? আচৰিত নহ'ব কেলে? আমাৰ দুটাক একে দেখিছে। নমস্কাৰ দেই। আচলতে মই ৰিকিৰাজ আৰু এয়া বিদ্যুৎ চৌধুৰী। ইয়াৰ ঘৰ গোলাঘাটৰ বৰপথাৰত। আমাৰ দুটাক দেখিলে একে লাগে। মই এদিন ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰাম চলাই থাকোঁতে একদম মোৰ এতিয়া ফটো এখন পালোঁ। তাৰপিছত কণ্টেক্ট কৰিলোঁ, মেছেজ কৰিলোঁ। তাৰপিছত দেখিবলৈ দুইটা একে পালোঁ। আজি ই আহিছিলে মেৰবিল প্ৰাগ, আমাৰ ঘৰৰ ওচৰতে আছে। তালৈ আহিছিলে ফুৰিবলৈ। মই তাৰ লগত কণ্টেক্ট কৰি ক'লোঁ যে আমাৰ ঘৰলৈ এবাৰ ভিডিঅ' এটা বনাওঁ। তাৰ পৰা আহি গ'ল। ভিডিঅ'টোতো ইমান দীঘল কৰা নাই আজি। কিবা ক'ব নেকি আমাৰ বিদ্যুতে? আজি মানুহবোৰ মানে পূৰা চখ খাই গৈছে আমাৰ এই ভিডিঅ'টো দেখি। একে দেখিছে। মইনো কি ক'ম, আজি লগ পাই ভাল লাগিলে। আপোনালোককো কৈ দিছোঁ, আপোনালোকেও একে চেহেৰা মানুহ থাকিব পাৰে, বিচাৰিব পাই যাব। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু কি কৰে শ্বেয়াৰ কৰিব। লগতে এই ৰিচিৰাজৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।